এইবিলাক আমাৰ নালাগে, আমাক পইচা মুইচা দিয়ক যাওক। এইবিলাক ইমান আপুনি লওক। দাদা এইবিলাক কি কৰি আপোনাৰ বস্তু আপুনি কল লাগে কল, 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 কল লাগে কল। কল কিনিব? কল এটা বজাৰত কিটা লৈ গৈ আছো কল কিটা। হয় নেকি? চাই লওক আহক চাই লওকচোন। মিঠা 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 কল মিঠা। মই বজাৰত লৈ গৈ আছিলো বুজিছে। আপোনালোকে যদি চাওঁ নমকচোন চাওঁ। আপোনালোকে যদি কিনে কিনি লওক। কল দেখোন আধা পচি গ'ল। নাই পচা নাই পচা। এইটো মানে কি মিঠা হৈ গৈছে যে বেছি পকি গ'ল। কিমান দিব লাগিব আখি? এইটো যদি এইটো ঘৰতে পকা নে? ঘৰত পকা। নিজে নিজে পকা ন? মেডিচিন দিয়া নাইতো? নো মেডিচিন। ভালকে দিয়ক। ভাঙি গৈ আছে। ভাঙি মানে এইটো বজাৰত লৈ গৈ আছো। কিমানকৈ দিব লাগিব আখি? কোনকেইটা লাগে এইটো খাই পেলাই নেকি? খাক চাওচোন খাই পেলাই কেনেকৈ মিঠা নে কি ন? যদি মিঠা হয় গছ পকা হয় তেনেহ'লে নিম। কোনটো ল'ব? এইটো আপোনাক বাৰীৰে নে? ঘৰৰে। কোনটো ল'ব? বহুত মিঠা ৰে। বহুত মিঠা। নিব পাৰি। কওকচোন কিমান লাগিব? কি কথা? কোনটো ল'ব তেতিয়াহে? এইটো ল'ব? এইটো কিমান? এইটো 80 টকা দিলে হ'ল। কি কয় 80 টকা? এইটো 80 টকা বেছি দাম। 80 টকা দাম আছে নেকি? বজাৰত নিলে মই ইয়াতকৈ বেছি পাম। পাব। আৰু সেই সৰুটো? সৰুটো এইটো 70 টকা দিলে হ'ল। নাই এইটো 20 টকা ল'ব। নাই কি কথা কয় 20 টকা। নাই আৰু আছে ন? গোটেইখিনি কিমান লাগে আপোনাক? গোটেইখিনি এটা আখিত কিমান লাগিব সেইটো কওক। এইটো 70 টকা। 70 টকা আপোনালোক আছে নেকি? আমি ইমান দাম নাইতো। 10 টকা দিম। 10 টকা দিবনে? এজনে কয় 20 টকা, এজনে কয় 10 টকা। 10 টকাত কল আছে জানো? 20 টকাই দিলো হ'ল। 20 টকাত কল আছে? কি আছে? ভাই এইটো মালটো পচি গৈ আছে না। মই বজাৰত লৈ আছো। বজাৰত লৈ যাওক। বজাৰতে লৈ যাওক। মোৰ নালাগে। ইমান দামত নালাগে মোক। হ'ব তেনেহ'লে আপোনালোকে যাব পাৰে যাওক। চাইছ ইমান দামত কল খাবি তই নিবি? কিমান 10 টকা দিম। হ'ব 10 টকাত কল পায় জানো? নাপায়। আমি কিনি খাওঁ নহয়। কি পায়? 10 টকাত শুনক। 10 টকাত কৈ লাভ নাই। আমি কিনি খাওঁ নালাগে যাওক আপোনাৰ কল। শুনক 10 টকাত কল নাপাব। কলৰ বাকলি পাব। বাকলি পাব। বাকলি পাম বোলে। কল নাপায়। কলৰ বাকলি সঁচাকে বাকলি পাম। গৰুৱে খাব পাৰিব বাকলি। খাব পাৰিব। বাকলি বোলে পাম কলৰ। এটা কাম কৰো আমি বাকলি লৈ যাওঁ ন। আমাৰ কল নালাগে যাওক বাকলি লৈ যাওঁ। খুল বাকলি খুল। হ'ব দিয়ক আপোনাৰ কল আপুনি ৰাখি দিয়ক। বাকলি হ'ব আমাৰ দিয়ক। বাকলি কৰি আছে? নাই আপুনি কৈছে ন আপোনাৰ কথাটো বাকলি দিব। আপোনাক কল আপুনি লৈ লওক। ইমান এনেকে কিয় কৰি আছে? হ'ব যাওক। আপোনাৰ বাকলি কিমান দিব লাগিব সেইটো ঠিক আছে যাওক। এইটো কলৰ বাকলি কৈছো। কলৰ বাকলি মানুহে বেচে নেকি? আপুনি যেন ক'লে আপোনাৰ কথাটো আমি হেৰি কৰিছো। আপুনি যেন কৈছে যে বাকলি পাই। আচ্ছা বাকলি লাগে আমাৰ যাওক। হ'ব এইবিলাক নকৰিব। নাই বাকলি নকৰিব। আপুনি যেন কৈছে আপোনাৰ বাকলি দিয়ক আমাক যাওক। এইটো কি কৰি আছে আপোনালোকে? আচ্ছা ঠিক আছে হৈছে। পইচা লাগে নহয় পইচা লগ লাগিলে বাকলি দিছো। আপুনি এতিয়া 3 আখিৰ হ'ব কিমান? 3 আখি যদি আমি হেৰি কৰো 80 টকা। এইটো এটা কথা হ'ল না আপোনালোকে বাকলি কলবিলাক কিয় নষ্ট কৰিছে? আচ্ছা 20 টকাকে 60 টকাটো আমি বাকলি লৈ যাম। লাগিলে আপোনাক টকা 100 দিছো 3 আখি যাওক। আপোনাকতো মন ভৰিছে যাওক হ'বনে? আৰে এই বাকলি মই কি কল কি কোনে খাব এইকেইটা? আপোনাৰ হিচাপত 210 টকা হৈছে। মই আপোনাক 100 টকা দিছো। হ'ব নহ'ব? আপোনাক মইতো এতিয়া কল ৰখা নাই নহয়। মই আপোনাক কল দি দিছো। বাকলিটো আনি আছো যাওক। লওক এইটো লওক। আপুনি 100 টকা ৰাখক যাওক। আমাৰ হেৰি বাকলিটোৱে হ'ব। কল নালাগে। লওক বাকলি হ'ব যা। ভৰা ঠুঙা এইকেইটা লওক। বাকলি লৈ যাম চব। আপোনাৰ কল আপোনাক যেন ইমান পচা মচা কল আনিছে ক'ৰ পৰা ঘৰৰ পৰা। শুনক হেৰি আপোনাৰ এই কল যেন দিছো চব আপুনি লৈ যাওক। এইবিলাক আমাৰ নালাগে। আমাক পইচা মুইচা দিয়ক যাওক। আপুনি এইবিলাক ইমান দাদা এইবিলাক কি কৰি আপোনাৰ বস্তু আপুনি খাওক। আপুনি লওক দাদা এইটো পইচা দিয়ক। পইচা দিয়ক। আপোনাৰ বস্তু আপুনি খাওক। আমাৰ নালাগে। মৰিলো দেই। এনেকুৱা এইবিলাক মানুহ কি মানুহ হে মুখেদি যা আছে কৰিব নালাগে।
মই আজি বজাৰত দিবই নোৱাৰো দেই। অ' বোপাই আপোনালোকে বোপাই হ'ব যাওক। নমস্কাৰ বন্ধুসকল, আজি মই ৰাজীৱ ফ্ৰুইট ক্ৰিয়েটাৰ চেনেললৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। যদি ভাল লাগে ভিডিঅ'খন তেনেহ'লে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ চেনেল কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ভিডিঅ'টোক যদি কিবা ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব, তেতিয়াহে আমি গম পাম আমি আগতেও ভিডিঅ' বনাবলৈ আগবাঢ়ি যাম। আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' আগত পাই যাব আপোনালোকে।